জয় শ্রীরাম। সকলকে স্বাগতম জানাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। সত্ৰৰ নগৰী মাজুলীলৈ আহিছোঁ আৰু যেতিয়া মাজুলী আহিছোঁ, মাজুলী অহাৰ লগে লগে ডাইৰেক্ট আহিছোঁ এতিয়া চামগুৰি সত্ৰ। আৰু চামগুৰি সত্ৰত আপোনালোকে সকলোৱে জানে মুখাৰ কাৰণে বিখ্যাত আৰু বহুত ধৰণৰ কিবা কিবি মুখা বনায় আৰু সকলোবিলাক এইটো ভিডিঅ'ত আপোনালোকক দেখাম। আৰু মোৰ পিছফালে আছে সত্ৰ। ব'লক এতিয়া সত্ৰলৈ গৈ আছোঁ। আৰু সংগীত কলা কেন্দ্ৰ চামগুৰি সত্ৰ মাজুলীলৈ স্বাগতম জনাইছে। আৰু এইটো হৈছে মেইন গেট চামগুৰি সত্ৰৰ য'ত মুখা পায়। আৰু ইয়াতে আপোনালোকে লাগিলে কিনিব পাৰিব। আৰু ইয়াতে ধুনীয়াকৈ এওঁ বনাই আছে মুখা। চাওক এবাৰ কি ধুনীয়াকৈ বনাই আছে। আৰু ইফালে তেওঁ ধুনীয়াকৈ শিৱৰ মুখা বনাই আছে, কাৰণ শিৱৰাত্ৰি আহিছে। শিৱৰ মুখা বনাই আছে কি ধুনীয়াকৈ চাওক। এবার প্রথমবার কারণ হনুমান হলো। জয় শ্রীরাম।